হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰো আপোনালোক সকলোৱে পিতৃ ঈশ্বৰৰ কৃপাত ভালে কুশলে আছে, নহয় জানো? আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ ওচৰলৈ আহিছো। মোৰ বিশেষকৈ ভিডিঅ'ৰ পিকচাৰবিলাক ভাল নহয় বুলি অভিযোগ কিছুমান আহিছে। সেইকাৰণে মই বহুত দিন ভিডিঅ' কৰা নাই, কাৰণ মই ভাল মোবাইল ল'বলৈ পৰা নাই এতিয়াও। বাৰু যি কি নহওক, ঈশ্বৰৰ বাক্য লাগিলে ভিডিঅ' কোৱালিটি ভালেই হওক বা বেয়াই হওক, বা ভাল মোবাইলেই হওক বা বেয়া মোবাইলেই হওক, যিটো হাতত আছে তাৰেই কৰাটো ভাল হ'ব বুলি ভাবি আজি প্ৰায় 2 মাহ মানৰ পিছত আপোনালোকৰ আগত পুনৰ আহি উপস্থিত হৈছোহি। আপোনালোকক মই বহুদিন মিছ কৰি আছিলোঁ আৰু ভাবিছিলোঁ যে ভাল মোবাইল নিকিনালৈকে মই ভিডিঅ' নবনাওঁ, কিন্তু ঈশ্বৰৰ যিটো নেকি হুকুম বা আদেশ, তাকনো কেনেকৈ আমি উলংঘন কৰিম, নহয় জানো? বাৰু যি কি নহওক, আজি যি নেকি মূল বিষয় প্ৰাৰ্থনা, তাৰ বিষয়ে আজি আমি কিছু কথা আলোচনা কৰোঁ হওক। প্ৰাৰ্থনা, খ্ৰীষ্টিয়ান জীৱনত প্ৰাৰ্থনা অতি গুৰুত্বপূৰ্ণ, নহয় জানো বন্ধুসকল? বাৰু আপুনি প্ৰাৰ্থনা কৰেনে? নিশ্চয় কৰে। ময়ো প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনা কি কাৰণে কৰোঁ বাৰু? কাৰ কাৰণে কৰোঁ? আমি আনৰ কাৰণে প্ৰাৰ্থনা কৰোঁ নে নাই? এয়াও ডাঙৰ কথা। গতিকে আমি চাওঁ হওক, মথিয়ে লিখা শুভবাৰ্তাৰ 5 অধ্যায় 44 পদ, তাত এইদৰে লিখা আছে, কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা আৰু তোমালোকক তাৰণা কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা, তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ সন্তান হবা। ইয়াত কি বুলি কৈছে? শত্ৰুবোৰকো প্ৰেম কৰিবলৈ কৈছে আৰু আমাক তাৰণা কৰা সকলৰ কাৰণেও প্ৰাৰ্থনা কৰিবলৈ কৈছে। যদি তেনে কৰিলেহে আমি স্বৰ্গত থকা পিতৃৰ সন্তান হ'ব পাৰিম বুলি কৈছে। প্ৰিয় বন্ধুসকল, আমি প্ৰাৰ্থনাত কি কি বিষয়বোৰ ৰাখোঁ বাৰু? বা আপোনালোকে কি কি বিষয়বোৰ ৰাখে? প্ৰভু মোক অমুকটো বস্তু দিয়া, প্ৰভু মোক তমুকটো বস্তু দিয়া, মোক এনেকুৱা দিয়া, মোক তেনেকুৱা দিয়া, এইটো কাৰ্য সফল হ'বলৈ দিয়া, মোক এনেকুৱা কৃতকাৰ্য হ'বলৈ দিয়া। কেৱল মাত্ৰ নিজৰ মাজতেই কেন্দ্ৰীভূত প্ৰাৰ্থনা আমি কৰোঁ নেকি বাৰু? কিন্তু বাইবেলত কোৱা অনুসৰি আমাক তাৰণা কৰা লোকসকলৰ কাৰণেও আমাক প্ৰাৰ্থনা কৰিবলৈ কৈছে, নহয় জানো? মই এইখিনি সময়তে এটা গল্প কওঁ। আজিৰ পৰা প্ৰায় 20 বছৰ আগতে যেতিয়া মই এজন ল'ৰা আছিলোঁ, সৰু ল'ৰা আছিলোঁ, সেই সময়তে এজন প্ৰিচাৰে আমাৰ মণ্ডলীত শিক্ষা দিছিলে। এটা সাউথ ইণ্ডিয়াৰ ঘটনা কৈ, দক্ষিণ ভাৰতৰ এটা ঘটনা কৈ আমাক তেওঁ ইলাষ্ট্ৰেশ্যন দিছিলে বা কাহিনী কৈছিলে তেওঁৰ শিক্ষাৰ মাজতে। সেই সময়ত ষ্টিফেন বুলি কোৱা খ্ৰীষ্টিয়ান মানুহটোৰ ঘৰত সদায় প্ৰাৰ্থনা গীৰ্জা হৈছিলে, ফেলোশ্বিপ হৈছিলে, আৰু ওচৰতে থকা এজন অনা খ্ৰীষ্টিয়ান লোক আছিল, যাৰ ঘৰত বহুত সমস্যা আছিল। সেই অনা খ্ৰীষ্টিয়ানজনৰ নাম আছিল স্বামীনাথন। তো কি হয়, স্বামীনাথনৰ ঘৰত বহুত সমস্যা। তাৰ ল'ৰাই চাকৰি পোৱা নাই, ছোৱালীক বিয়া দিব পৰা নাই, বেংকৰ লোন, ঘৰৰ ইনষ্টলমেণ্ট দিব পৰা নাই, কাৰণ টাউনত থকা ঘৰবিলাক ইনষ্টলমেণ্টত ফ্লেট কিনা হয়, ঘৰৰ ইনষ্টলমেণ্ট দিব পৰা নাই। এইবিলাক তেওঁলোকৰ চিন্তা, 101 সমস্যা। আৰু তাৰ ওচৰতে থকা ষ্টিফেনৰ ঘৰত সদায় প্ৰাৰ্থনা গীৰ্জা চলি থাকে। অলপ
হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, কাৰণ তেওঁলোকে ডাঙৰ ডাঙৰকৈ প্ৰাৰ্থনা কৰিছিল আৰু ডাঙৰ ডাঙৰকৈ গানবোৰ গাই স্তুতি প্ৰশংসা কৰিছিল। আৰু স্বামীনাথনৰ পৰিয়ালটোৱে এইটো শুনি 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 বিৰক্ত হৈ পৰিছিল, আমনি পাইছিল। আৰু এদিন কি কৰিলে, আজি মই ষ্টিফানক গৈ আজি মই তেওঁৰ লগত আজি মই কিবা এটা মোকাবিলা কৰিবই লাগিব বুলি তেওঁ খঙেৰে ষ্টিফানৰ ঘৰলৈ গ'ল। কিন্তু গৈ শুনিলে যে ষ্টিফানৰ পৰিয়ালে স্বামীনাথনৰ পৰিয়ালৰ বিষয়ে প্ৰাৰ্থনা কৰি আছে, হে প্ৰভু, স্বামীনাথনৰ ল'ৰাক এটা তুমি চাকৰি দিবা, তেওঁৰ ছোৱালী বিয়া দিব পৰা নাই, তুমি তেওঁৰ ছোৱালী বিয়া দিব পৰাকৈ তেওঁক তুমি আশীৰ্বাদ কৰিবা, তেওঁলোকৰ ঘৰত অৰ্থনৈতিক সমস্যা তুমি সমাধান কৰিবা, এইবুলি প্ৰাৰ্থনা কৰি থকা শুনিলে। স্বামীনাথনে ষ্টিফানৰ ঘৰত কাজিয়া লাগিম বুলি গৈছিল, কিন্তু দৰ্জা মুখৰ পৰা যেতিয়া শুনিবলৈ পালে যে ষ্টিফানৰ পৰিয়ালে তেওঁৰ ল'ৰা ছোৱালী পৰিবাৰৰ সৈতে স্বামীনাথনৰ ঘৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, তেতিয়া স্বামীনাথনৰ শুনি থাকি চকু দুচকুৰে লুটক বৈ আহিল। আৰু পিছদিনাখনৰ পৰা স্বামীনাথনে ষ্টিফানৰ পৰিয়ালৰ লগত মিলিত হৈ একেলগে ফেলোশ্বিপ কৰিবলৈ ধৰিলে। কি আচৰিত, অলপ দিনৰ পিছতে স্বামীনাথনৰ ল'ৰাৰ ভাল চাকৰি হৈ গ'ল। তেওঁলোকে প্ৰভুৰ গৌৰৱ কৰিলে। চাওকচোন বন্ধুসকল, প্ৰাৰ্থনাৰ কিমান পাৱাৰ আছে নহয় জানো? সেইকাৰণে আমি সদায় প্ৰভুক প্ৰাৰ্থনা কৰিব লাগে। কিজানি আমাৰ প্ৰাৰ্থনাৰ যোগেদি কিজানি কোনোবা আন্ধাৰত থকা আত্মা, কোনোবা হেৰুৱাই থকা আত্মা কিজানি পোহৰৰ সন্ধান পায়েই বা নহয় জানো? গতিকে প্ৰিয় বন্ধুসকল, আপোনাৰ প্ৰাৰ্থনা কৰা অভ্যাস আছেনে বাৰু? আমাক কোনো নিৰ্ধাৰিত সময় দিয়া নাই, এই সময়ত আমি প্ৰাৰ্থনা কৰিব লাগিব, এনেকুৱা কাম কৰোঁতে প্ৰাৰ্থনা কৰিব লাগিব বুলি আমাক কোনো পবিত্ৰ বাইবেলে আমাক একো এটা নিয়ম বান্ধি দিয়া নাই। আমি ফ্ৰী, আমি যেতিয়াই মন যায় আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, যি জেগাত মন যায় আমি তাতে প্ৰাৰ্থনা কৰিব পাৰোঁ, নহয় জানো? গতিকে আমাৰ খ্ৰীষ্টিয়ান জীৱনত সঁচাকৈ প্ৰাৰ্থনাৰ গুৰুত্ব আছে। আৰু যাৰ যোগেদি আমি টকা পইচা দি মানুহক সহায় কৰিব নোৱাৰো বন্ধুসকল, আমি বেলেগ একো সহায় কৰিব নোৱাৰিব পাৰো, কিন্তু আমি কমচে কম আমি প্ৰাৰ্থনাৰ যোগেদিও মানুহক সহায় কৰিব পাৰো। আৰু প্ৰাৰ্থনা সংজ্ঞাই হৈছে যে প্ৰাৰ্থনা এনেকুৱা এটা বস্তু যাৰ যোগেদি আমি পিতৃ ঈশ্বৰৰ লগত আমি কথোপকথন কৰিব পাৰো। প্ৰাৰ্থনা যেনেকৈ বন্ধুৰ লগত আমি মোবাইল ফোনেৰে কথা পাতিব পাৰো, ঠিক তেনেকৈ প্ৰাৰ্থনাৰ যোগেদি আমি ঈশ্বৰৰ সৈতে কথা পাতিব পাৰো, নহয়নে বন্ধুসকল? প্ৰাৰ্থনা এটা ডায়লজিকেল মেথড, অৰ্থাৎ দ্বিপাক্ষিক প্ৰক্ৰিয়া হয়। ঈশ্বৰেও কথা কয়, আমিও কথা কওঁ, নহয় জানো বন্ধুসকল? গতিকে আমাৰ যিসকলৰ অভ্যাস নাই প্ৰাৰ্থনা কৰা, আজিৰ পৰা আমি প্ৰাৰ্থনাৰ অভ্যাস কৰোঁ হওক, আৰু প্ৰাৰ্থনা আমাৰ জীৱনৰ অংগ কৰি লওঁ হওক। প্ৰিয় বন্ধুসকল, এই সময়ত আহক মই আমাৰ সকলোৰে কাৰণে প্ৰাৰ্থনা কৰোঁ। সৰগত নিবাস কৰোঁতা অতি দয়ালু পিতা ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ। প্ৰভু যীশু, তুমি আশীৰ্বাদ কৰাৰ কাৰণে যি নেকি সামাজিক মাধ্যমৰ যোগেদি তোমাৰ বাক্য বিলাবলৈ পাইছোঁ, তুমি মোক ব্যৱহাৰ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰভু, এই সময়ত ফেচবুকৰ মাধ্যমতেই হওক বা ইউটিউবৰ মাধ্যমতেই হওক, মোৰ যিমানবোৰ ফলোৱাৰ্ছ আছে তথা যিমানবোৰ ছাবস্ক্ৰাইবাৰ্ছ আছে, সকলোৰে পৰিয়ালক তুমি আশীৰ্বাদ কৰা, সকলোৰে জীৱন তুমি কুশল মংগলে তুমি ভৰাই তোলা। প্ৰভু যীশু, কাকো তুমি অসুবিধাত পৰিবলৈ নিদিবা, আৰু সকলোৰে জীৱন তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, আৰু তুমি সকলোকে আশীৰ্বাদ কৰিবা। এই সকলোটি প্ৰাৰ্থনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত খুজিলোঁ, আমেন।
প্ৰিয় বন্ধুসকল, আজি প্ৰাৰ্থনাৰ বিষয়ে জানি আপোনাৰ কেনে লাগিল? কমেণ্ট বক্সত লিখি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনাৰ কিবা প্ৰাৰ্থনাৰ অনুৰোধ আছে